हेलो स्टूडेंट्स वेलकम टू आवर चैनल इको ऑफ नॉलेज आज লৈ আহিছোঁ তোমালোকৰ মাজত এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন কম্পাৰ্টমেণ্টেল এক্সামৰ নটিফিকেশ্যন মই লাইন বাই লাইন পঢ়ি গৈ আছোঁ আৰু আছামিজ এক্সপ্লেনেশ্যন কৰি গৈ আছোঁ গতিকে তোমালোকে নটিফিকেশ্যনটো চাই যোৱা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 notification compartmental examination 2026 as per approval of the board it has been decided to hold the compartmental examination of SSLC 2026 for the candidate who could not come out successful in SSLC examination 2026 but failed maximum 3 subject failed in 3 subject and obtained 170 mark in aggregate ইয়াত কৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে SSLC 2026 ৰ ফাইনেল এক্সামিনেশ্যনত ফেইল হৈছিল অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফেইল হৈছিল সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এইটো ইম্পৰ্টেণ্ট নোটিছ গতিকে তোমালোকে এইটো চোৱা যিসকল ছাত্ৰ-ছাত্ৰীয়ে তিনিটা সাবজেক্টত ফেইল হৈছে সেইসকল ছাত্ৰ-ছাত্ৰী ইয়াত এইটো এক্সামত বহিব পাৰিব আৰু এটা সাবজেক্ট হলেও বহিব পাৰিব আৰু ইয়াৰ বাবে তোমালোকে আৰু এটা নীতি আছে যে মোট নম্বৰ হ'ব লাগিব 170 যদি 169 150 এনেকুৱা হয় তথাপিও তোমালোকে বহিব নোৱাৰিবা 170 ৰ ওপৰত লাগিব they will be eligible to appear in the compartmental examination in the single chance আৰু এটো এটা কৈছে যে এটো এটা সুযোগ বুলি কৈছে the candidates appearing in the compartmental examination has to secure minimum 30% mark in the subject appear and his or her total mark must be 180 or above to come out successful আৰু ইয়াত কৈছে যে যিসকল কম্পাৰ্টমেণ্টেল এক্সামত বহিব আগতো 170 পাবই লাগিব আৰু পিছত কম্পাৰ্টমেণ্টেল এক্সামত 180 মাৰ্ক পাবই লাগিব নহলে তেওঁলোকে ফেইল কৰিব all successful candidate will be eligible to take admission in higher classes in the same academic year আৰু এইটো বৰ্ষতে তেওঁলোকে এডমিশন ল'ব পাৰিব অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সামত উত্তীৰ্ণ হ'ব তেওঁলোকে এইটো বৰ্ষতে এডমিশন ল'ব পাৰিব ইয়াত কেইটামান ইনষ্ট্ৰাকশন দিয়া আছে আহচোন ইনষ্ট্ৰাকশন কি আছে ইয়াত এক নম্বৰটোত কোৱা হৈছে যে ইয়াত কম্পাৰ্টমেণ্টেল এক্সামৰ ডেটটো পিছত ঘোষণা কৰা হ'ব অৰ্থাৎ ৰুটিন ওলোৱা নাই ৰুটিন ওলালে তোমালোকে গম পাই যাবা দুই নম্বৰটোত কোৱা হৈছে যে ইয়াত অনলাইনত এপ্লিকেশন কৰিব লাগিব অৰ্থাৎ তোমালোকৰ নিজা বিদ্যালয়ত বা যাৰ বিদ্যালয়ত বা উচ্চ মাধ্যমিক বিদ্যালয় আছে তেওঁলোকৰ বিদ্যালয়ৰ ভিতৰত 3 বা 4 দিনৰ ভিতৰত তোমালোকৰ এইটো ফৰ্ম ফিলআপৰ কামটো সম্পূৰ্ণ কৰা হ'ব পিছতে তোমালোকে এইটো এক্সাম দিব পাৰিবা পিছত আছে 3 নম্বৰটোত দিয়া আছে তোমালোকৰ এইটো এটা সাবজেক্টত তোমালোকে 500 টকা দিব লাগিব যদি তোমালোকৰ 3টা সাবজেক্ট হয় তেনেহলে 1500 টকা দিব লাগিব যদি দুটা হয় 1000 টকা আৰু এটা হলে 500 টাকা অনলি 500 টাকা দুটা হলে 1000 টাকা আৰু তোমালোকৰ সেন্টাৰ ফি দিব লাগিব সেন্টাৰ ফি 150 টাকা দিব লাগিব গতিকে এইখিনি আছিল মই ইম্পৰ্টেন্ট কিটা কৈ দিছো আৰু বাকি কিটা তোমালোকে চাই যোৱা 5 নম্বৰটো আছে 4 নম্বৰ আছে 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ কিটা তোমালোকে নিজে চাই যাবা ইয়াত কিটামান নীতি একেটা ইমান ইম্পৰ্টেন্ট নহয় হলেও তোমালোকে চাই যাবা কিটা গতিকে এইখিনি আছিল আজিৰ ভিডিওৰ মূল বিষয়বস্তু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা